এই মুহূৰ্তত কেইটামান গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আৰু এনেকৈ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক বাতৰিসমূহলৈ আগবাঢ়ো। ৰিপুণ বৰাৰ নিচিনা মানুহে ইমান ফাঁকি কথা ক'ব পাৰে, ৰাইজক অসন্মান কৰিব পাৰে, কিয় ক'লে মন্ত্ৰী পীয়ুষ হাজৰিকাই। ওলোটাই মন্ত্ৰী হাজৰিকাই কয় যে কোনটো মাইক্ৰ' ফাইনেন্সৰ ইছ্যু তেওঁলোকৰ আছিল। এই প্ৰতিক্ৰিয়া কৰিলে পীয়ুষ হাজৰিকাই। কংগ্ৰেছৰ ইছ্যু হাইজেক কৰি বিজেপিয়ে নিৰ্বাচন জয় কৰা বুলি ৰিপুণ বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰা ইছ্যুটো কংগ্ৰেছৰ পৰা বিজেপিয়ে হাইজেক কৰিছে বুলি ৰিপুণ বৰাই সংবাদ মাধ্যমত কৰা মন্তব্য কৰাৰ পিছত পীয়ুষ হাজৰিকা ওলোতে প্ৰশ্ন কৰিলে ৰিপুণ বৰাক। আজি বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত বিভিন্ন বিভাগৰ সৈতে হোৱা কাম কাজৰ পৰিচালনা সভাত অংশগ্ৰহণ কৰি সংবাদ মেলত এইদৰে কয় বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই। ইয়াৰ উপৰি পুষ্টিহীনতাৰ ভোগা বিশ্বনাথৰ 50টি শিশুক বাছনি কৰি অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে চৰকাৰে খাদ্যৰ টোপোলা যোগান ধৰাৰ ব্যৱস্থা চৰকাৰ কৰিব বুলি উল্লেখ কৰি এই কামৰ শুভাৰম্ভ অহা 15 দিনৰ পিছতে আৰম্ভ হ'ব বুলি উল্লেখ কৰে। বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ গুৰুত্বপূৰ্ণ নিযুক্তি, প্ৰতি জিলা প্ৰসাৰী সহ-প্ৰসাৰী নিযুক্তি। মণিপুৰ বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, প্ৰতিমা ভৌমিক, অশোক সিংহলক দায়িত্ব প্ৰদান কৰে। 3 ছেপ্টেম্বৰত শেষ পাৰলৈ আহিছিল মোমায়েকৰ ঘৰলৈ। পৰিমিতাৰ কথা সুঁৱৰি শুকাউল মোমায়েকৰ গাঁও। পৰিমিতাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পুৰণি গুদামত শোকৰ বন্যা। এতিয়া নিমাতীঘাটত দুৰ্ঘটনাগ্ৰস্ত নাওখন ঘটনাস্থলীৰ পৰা 1.5 কিলোমিটাৰ নিলগত বিচাৰি পোৱা গৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় NDRFে নাওখন উদ্ধাৰ কৰিছে। নাওখন উলটি অহা অৱস্থাত প্ৰত্যক্ষ কৰা গৈছে। নদীত চলা তীব্ৰ সোঁতৰ বাবে এতিয়া NDRFে নাওখন কটা সিদ্ধান্ত লৈছে। যদি নাৱৰ ভিতৰত কোনোবা আছে সেয়া জানিব পৰা যাব। মুখ্যমন্ত্ৰী শৰ্মা জানিবলৈ দিয়া মতে মাজুলী উপায়ুক্তৰ ফালৰ পৰা বৰ্তমানলৈ 4জন সন্ধানহীন বুলি জানিবলৈ দিছে। এই ক্ষেত্ৰত উপায়ুক্ত কাৰ্যালয়ে নাৱত থকা মানুহৰ তথ্য সংগ্ৰহ কৰি আছে। গতিকে সঠিক তথ্যৰ বাবে অলপ লাগিব বুলি তেওঁ জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনা সন্দৰ্ভত খবৰ ৰখাৰ লগতে সকলো প্ৰকাৰে সহায়তাৰ আশ্বাস দিয়ে বুলিও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উল্লেখ কৰে।